ফ্ৰান্সৰ সৌন্দৰ্যৰ প্ৰতীক আইফেল টাৱাৰ। আইফেল টাৱাৰৰ বিষয়ে আমি সকলোৱে হয়তো শুনিছোঁ, যদিও যিসকলে শুনা নাই কিন্তু এই আইফেল টাৱাৰৰ ছবিটো নিশ্চয় দেখিছোঁ। ব'লক এতিয়া আমি আইফেল টাৱাৰৰ বিষয়ে কিছুমান কথা জানো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। আইফেল টাৱাৰ। আইফেল টাৱাৰ ফ্ৰান্সৰ পেৰিছ চহৰত অৱস্থিত। ফৰাচী বিপ্লৱৰ শতবৰ্ষ উদযাপন উপলক্ষে এই টাৱাৰ নিৰ্মাণ কৰা হৈছিল। তেওঁলোকৰ অন্য এটা উদ্দেশ্য নথকা নহয়, ফৰাচী শিল্পকলা যাতে বিশ্ব দৰবাৰৰ আগত প্ৰদৰ্শন কৰিব পৰা যায়, অন্য এটা তেওঁলোকৰ উদ্দেশ্য আছিল এই টাৱাৰ নিৰ্মাণ কৰাৰ কামত। আইফেল টাৱাৰ ডিজাইন কৰিছিল গাষ্টভ আইফেল নামৰ এজন অভিযন্তাই, আৰু এই অভিযন্তাজনৰ নাম অনুসৰিয়ে এই টাৱাৰৰ নাম দিলে আইফেল টাৱাৰ। অভিযন্তা গাষ্টভ আইফেলৰ উপৰিও আৰু দুজন অভিযন্তা আছিল, মৰিচ কচলিন আৰু ইমিলি নগে। এই দুজনৰ নাম কিন্তু ইমান উল্লেখ নহয়। আইফেল টাৱাৰৰ কাম আৰম্ভ কৰিছিল 1887 চনত আৰু শেষ হৈছিল সম্পূৰ্ণ কৰিছিল 1889 চনত। আইফেল টাৱাৰ বনাবলৈ 18,000 লোহাৰ টুকুৰা আৰু 25 লাখ নট বল্টু যোৰা দিবলৈ প্ৰয়োজন হৈছিল। আইফেল টাৱাৰৰ উচ্চতা হৈছে 1050 ফুট আৰু ওজন হৈছে 11 টন। 300 বনোৱাই 2 বছৰ 2 মাহ সময় লাগিছিলে এই আইফেল টাৱাৰ বনাবলৈ। এই আইফেল টাৱাৰ প্ৰতি 7 বছৰ মূৰে মূৰে ৰং কৰা হয় আৰু ৰঙৰ প্ৰয়োজন হয় 50 টন। 1889 চনত যেতিয়া আইফেল টাৱাৰ ৰাইজৰ বাবে মুকলি কৰি দিছিলে, সেই তেতিয়াৰ পৰা 40 বছৰ পৰ্যন্ত এই টাৱাৰে সৰ্বোচ্চ মানৱ নিৰ্মিত স্থাপিত আছিল। আইফেল টাৱাৰ চাবলৈ দূৰ দূৰৰ পৰা পৰ্যটকে ভিৰ কৰেহি। প্ৰতি বছৰে 70 লাখ পৰ্যটন আইফেল টাৱাৰ চাবলৈ আহে। আইফেল টাৱাৰত উঠিবলৈ চিৰিৰ ব্যৱস্থা আছে আৰু লিফ্টৰো ব্যৱস্থা আছে। প্ৰথম আৰু ছেকেণ্ড মহলালৈকে চিৰিতে উঠিব পাৰি, তাৰপিছত লিফ্ট প্ৰয়োজন কৰিবলৈ সকলোবোৰ বাধ্য হয়। 1940 চনত যেতিয়া জাৰ্মানীয়ে ফ্ৰান্স জয় কৰিছিলে, সেই সময়ত ফ্ৰান্সে আইফেল টাৱাৰৰ লিফ্টৰ তাঁৰ কাটি দিছিল, আৰু সেইটো সময়ৰ জাৰ্মানীৰ প্ৰধান আছিল হিটলাৰ। হিটলাৰে যেতিয়া আইফেল টাৱাৰ ভ্ৰমণ কৰিবলৈ আহিছিলে আৰু আইফেল টাৱাৰত উঠিব নোৱাৰাত তেওঁ খঙতে ফ্ৰান্সৰ দায়িত্বত থকা সেনাপ্ৰধানক আইফেল টাৱাৰ ধ্বংস কৰি দিবলৈ কৈছিল। কিন্তু তেতিয়া ফ্ৰান্সৰ দায়িত্বত আছিল ডেট্ৰিক্স ভন কল্টিজক আইফেল টাৱাৰ ধ্বংস কৰি দিবলৈ কৈছিল, কিন্তু তেওঁ ভাবিলে যে হিটলাৰ সম্পূৰ্ণৰূপে পাগল হৈ গৈছে, সেইকাৰণে তেওঁ আইফেল টাৱাৰ ধ্বংস কৰি দিবলৈ কৈছিল। ইমান ধুনীয়া স্থাপিত কেতিয়াও মই ধ্বংস কৰিব নোৱাৰোঁ, সেয়েহে তেওঁ ধ্বংস নকৰিল। সেয়ে আজিও ফ্ৰান্সৰ গৌৰৱ আইফেল টাৱাৰ জিলিকি আছে। আইফেল টাৱাৰৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।